যোৱাকালি তিনিচুকীয়াত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ অধ্যক্ষতাত যিটো কেবিনেট বৈঠক হৈ গ'ল, তাত অসমৰ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত বহুকেইটা প্ৰস্তাৱ লোৱা গ'ল, অনুমোদন জনোৱা হ'ল। তাৰে ভিতৰত বিশেষকৈ যিটো শিক্ষাক লৈ পেলাই যিটো বিষয় অনুমোদন হ'ল, সান্থালী ভাষা প্ৰাক প্ৰাথমিক পৰা মানে প্ৰাথমিক পৰ্যায়ত তাৰমানে সান্থালী ভাষা তেওঁলোকৰ নিজৰ লিপিতে নিজৰ ভাষাতে অধ্যয়নৰ ব্যৱস্থা লৈ পেলাই কেবিনেটে যিটো অনুমোদন জনালে, তাক আমি অসমীয়া যুৱ ছাত্ৰ পৰিষদ তৰফৰ পৰা আমি আদৰণি জনাইছোঁ। কিন্তু তাৰ লগতে যিহেতু নতুন শিক্ষা নীতি বুলি ক'লে ইয়াত আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ নিজা নিজা ভাষা আছে আৰু সকলো জাতি জনগোষ্ঠী নিজৰ নিজৰ ভাষাত মানে পঢ়িব পৰা ব্যৱস্থা চৰকাৰ তৰফৰ পৰা কৰা হ'ব বুলি বিগত দিনত কোৱা হৈছিল। তো আমি বিচাৰোঁ অন্যান্য জাতি জনগোষ্ঠীৰে হওক, আৰু তাৰ লগত যিহেতু উড়িয়া জনগোষ্ঠীৰ এটা মানে নিজা লিপি আছে, নিজৰ ভাষা আছে, নিজৰ সাহিত্য আছে, গোটেইখিনি বৈশিষ্ট্য আছে। আৰু সেইকাৰণে আমি বিচাৰিছোঁ যে সান্থালী জনগোষ্ঠীৰ ভাষা উন্নয়নৰ স্বাৰ্থত অনুমোদন হোৱাটোত আমি মানে বিৰোধিতা কৰা নাই, আমি ধন্যবাদ জনাইছোঁ। কিন্তু ইয়াৰ লগতে উড়িয়া জনগোষ্ঠীৰো যিহেতু ভাষাৰ সমস্যাটো আছে, আৰু এই ভাষাৰ সমস্যাক লৈ পেলাই আমি বিগত দিনত অসম চৰকাৰক বাৰে বাৰে স্মাৰক পত্ৰ দিছোঁ। অসমৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক আৰু যিবোৰ বিভাগ আছে বিভাগতো দিলোঁ। দিয়াৰ পিছতো অনুমোদনত ক্ষেত্ৰত কেবিনেটত কিয় স্থান নাপালে এইটোক লৈ আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি চৰকাৰক আহ্বান জনাওঁ যে যি ধৰণে চাওতাল ভাষাক আপোনালোকে অগ্ৰাধিকাৰ দিলে, ঠিক তেনেকৈ উড়িয়া জনগোষ্ঠীৰ ভাষাকো যাতে নেকি প্ৰাথমিক পৰ্যায়ৰ পৰা এটা অগ্ৰাধিকাৰ দিয়া হওক, আৰু আগন্তুক দিনত যাতে নেকি আমি অসমৰ যিটো বৰ অসমৰ ভাষাৰ যিটো ভঁৰাল, ভাষা সাহিত্যৰ ভঁৰালটো চহকী কৰিবহে বিচাৰোঁ। আমি যদি চাওঁ অসমত প্ৰায় ৪৫ লাখতকৈ অধিক উড়িয়া জনগোষ্ঠীৰ লোক আছে, আৰু এই ক্ষেত্ৰত আমি বিভিন্ন সময়ত আমি চৰকাৰক দাবী জনাই আহিছোঁ, আৰু তাৰ প্ৰতিলিপি আমাৰ কপিবোৰো আমাৰ হাততে আছে। ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াকো আমি দিছিলোঁ। তো তেখেতে যোৱাকালি যিটো তেখেতৰ আমি বক্তব্য শুনিবলৈ পালোঁ যে সান্থাল ছাত্ৰ সন্থাই তেখেতসকলক মানে দাবী জনাইছিল, স্মাৰক পত্ৰ দিছিলে, আৰু সেইকাৰণে তেখেতসকলে নিশ্চয় এই ব্যৱস্থাটো কৰিছে বুলি। তো ঠিক একেধৰণৰ ব্যৱস্থা আমিও যিহেতু কৰিছোঁ, আমিও যিহেতু স্মাৰক পত্ৰ দিছোঁ, তো আৰু যিহেতু আমাৰ উড়িয়া ভাষাটো ৮ম অনুসূচীত অন্তৰ্ভুক্ত ভাৰতৰ সংবিধানৰ গণ্ডিৰ ভিতৰত, তো গতিকে গোটেইখিনি বৈশিষ্ট্য থকাৰ পিছতো বঞ্চিত হোৱাটো আমি দুখ প্ৰকাশ কৰিছোঁ, আৰু চৰকাৰক আহ্বান জনাওঁ যে যাতে নেকি চাওতাল জনগোষ্ঠীৰ লেখীয়াকৈ আমাৰ উড়িয়া জনগোষ্ঠীৰ ভাষাটোকো প্ৰাথমিক পৰ্যায়ত যাতে নেকি স্থান দিয়ে, কিতাপ পত্ৰ যোগান ধৰাৰ ব্যৱস্থাও কৰক, শিক্ষক নিযুক্তিৰ ব্যৱস্থাও কৰক। আৰু এইটো কোনো নতুন কথা নহয়, আৰু সকলোৱে জানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও জানে, তেখেতেও কেবিনেট বৈঠকত যিহেতু আছিলে, আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও তেখেতেও জ্ঞাত, আৰু সন্মানীয় আমাৰ মংগলদৈ লোকসভাৰ সমষ্টিৰ যিজন MP দিলীপ শইকীয়া ডাঙৰীয়া, সকলোকে আমি লিখিত আকাৰে দিছোঁ, আৰু যিহেতু অসমৰ শিক্ষাৰ যিবোৰ বিভাগ আছে বিভাগতো আমি দিছোঁ। সেইকাৰণে আমাৰ দুখ লাগিছে। আমি যদি তেখেতসকলক যদি আমি ৰিটেন আকাৰে নজনোৱালোহেঁতেন, তেনেহ'লে আজি হয়তো আমি মানে এইখিনি কথা আপোনালোকৰ সংবাদ মাধ্যমৰ দ্বাৰা অৱগত নকৰিলোহেঁতেন। যিহেতু আমি লিখিত আকাৰে দিছোঁ গোটেইখিনি বস্তু, তাৰপিছতো বঞ্চিত হোৱাটোক লৈ পেলাই আমি দুখ প্ৰকাশ কৰিছোঁ। চাওতালী ভাষা অধ্যয়নৰ ক্ষেত্ৰত যিটো ব্যৱস্থাটো চৰকাৰে লৈছে, ইয়াক আমি আদৰণি জনাইছোঁ। কিন্তু এই বিষয়টো চাওতালী অধ্যুষিত অঞ্চলত কৰিলেহে ভাল হ'ব, কাৰণ আমি জানো যে চাওতাল জনগোষ্ঠী প্ৰায় তেখেতসকলে চাহ বাগিচা অঞ্চলত বসবাস নকৰে, প্ৰায় তেওঁলোকে গাঁও বা বস্তি অঞ্চলত থাকে। সেইকাৰণে চাহ বাগিচা অঞ্চলত কৰিলে নিশ্চয়
কিছু ব্যতিক্ৰম হ'ব বা অসুবিধাৰ সন্মুখীন হ'ব চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকল। এক নম্বৰ কথা হ'ল যে চাহ বাগিচাত বিশেষকৈ আমাৰ ওৰাং, মুণ্ডা, চবৰ মানে বিভিন্ন জাতি জনগোষ্ঠী আছে আৰু ইয়াত চাদ্ৰী ভাষা আছে, এটা কমন লেংগুৱেজ। কিন্তু চাওতালী ভাষাটো ওৰাঙেই হওক, মুণ্ডাই হওক, উৰিয়াই হওক, চবৰে হওক, এখেতসকলে বা আমি বুজি পোৱাত অলপ অসুবিধা হয়। গতিকে যি জাতি জনগোষ্ঠীৰ জেনেৰেশ্যনে নিজৰ ভাষা ক'ব পাৰে, বুজিব পাৰে, সেই ভাষাত পঢ়িয়ালে বস্তুটো ভাল হ'ব। তো যিহেতু চাহ বাগিচাত উৰিয়া ভাষা আছে, উৰিয়াত মানে ভাষা আদান প্ৰদানৰ ব্যৱস্থা আছে, আমাৰ ল'ৰা ছোৱালীবোৰে অসমীয়া মাধ্যমত পঢ়ে, কিন্তু আমি বিচাৰিছোঁ নিজৰ ভাষাটো যাতে হেৰাই নাযাওক, তাৰ কাৰণে এটা ঐচ্ছিক বিষয়ে যাতে সন্নিৱিষ্ট হয়, সেইটোহে আমি বিচাৰিছোঁ।